নমস্কাৰ বন্ধুসকল, বহুত দিনৰ পিছত বোলো ক'লেও বেয়া নহয়, কাৰণ ভিডিঅ' বনাবলৈ একেবাৰে সময় নোপোৱা হৈছোঁ আৰু গাটো বেছি বিশেষ ভাল নহয়, সময়ৰ তাকৰ। গতিকে দিনটো কামত যায়, সন্ধিয়া আহি ভাত কেইটামান খাই শুই দিয়াই যায়গৈ। এটা আমাৰ অসমৰে ভিডিঅ' এটা আপোনালোকক মই দেখাবলৈ লৈ যাই আছোঁ। আপোনালোকে স্ক্ৰীণত পাব, ৰিয়েকশ্যনৰ দৰে হয়। সমগ্ৰ ভাৰতবৰ্ষত মানে ধৰ্ম বা জাতিক লৈ কিনে আপোনালোকে কাজিয়া দেখা পাই থাকে। তেনেস্থলত আমাৰ অসমত এনেকুৱা এটা দৃশ্য দেখি মোৰ মনটো খুবেই ভাল লাগি গৈছে আৰু সদায় মানুহ নিচিনাই থাকিব লাগে, কাৰণ আপোনাক কাটিলে যিখিনি তেজ ওলাব বা অন্য ধৰ্মৰ মানুহক কাটিলেও সেই একে কালাৰৰে তেজ ওলায়। চ' আজি এই দৃশ্যটো দেখা পাই মোৰ বহুত ভাল লাগিল। সকলো মানুহে এনেকৈ মিলিজুলি যদি সকলো কামতে যদি আগবাঢ়ি যায়, সঁচাকৈ ভৱিষ্যতলৈ মানে ধৰ্ম আৰু জাতিক লৈ কিনে কাজিয়া নোহোৱা হৈ যাব। তে কি হয় আপোনালোকে হয়তো দেখিছে যদিও মই গম নাপাওঁ, কিন্তু আপোনালোকে এই ৰিয়েকশ্যনত এইটোৱে চাবলৈ যাই আছোঁ। বলক, আজি মহাশিৱৰাত্ৰি, এনেকুৱা এখন শিৱথান হয় য'ত হিন্দু আৰু মুছলমানে একেলগে পূজা কৰে। আৰু তাত শুনিছোঁ যে এই মন্দিৰটোত, এই থানখন এজন মুছলমান মানুহে ধুনীয়াকৈ পৰিষ্কাৰ কৰি পূজা পাতল কৰে। বলক সেই ভিডিঅ'টো আমি চাবলৈ যাওঁ। বন্ধুসকল, যদি আপুনি মোৰ প্ৰথমকৈ পাইছে এই ভিডিঅ'টো, প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আশীৰ্বাদ বহুত প্ৰয়োজন আছে। গতিকে মই আপোনালোকক হাতযোৰ কৰি কৈছোঁ, কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে, যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিব, সেইটো আপোনালোকৰ দায়িত্ব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। এই ভিডিঅ'টো একচুৱেলি নিউজ লাইভত পাইছিলোঁ মই, আৰু নিউজ লাইভ চেনেলে আজি শিৱৰাত্ৰিৰ কাৰণে এই ভিডিঅ'টো এটা ধুনীয়া এটা বস্তু নিদৰ্শন আমাক দেখুৱাইছে। আৰু এইটো একচুৱেলি বহুত ভাল এটা মেছেজ হয়। মানুহ এনেকৈ থাকিব লাগে চাগে, কাৰণ আমাৰ মাজতেই ধুনীয়া ঘৰৰ কাজিয়া হয়। এইবোৰ বস্তু দেখিলে মনত বহুত ভাল লাগে। বলক তেওঁক সাক্ষাৎ ল'ব আৰু আমি সেই ভিডিঅ'টোকে উপভোগ কৰোঁ। আপোনালোকেও চাই থাকক। মহাশিৱৰাত্ৰিৰ দিনা উত্তৰ গুৱাহাটীৰ এখন বিশেষ থানে সদায় চৰ্চা লাভ কৰি আহিছে। সেইখনেই হৈছে উত্তৰ গুৱাহাটীৰ বৰৰং মহলত থকা ভাঙৰি থান। মই দেখুৱাবলৈ যত্ন কৰিছোঁ, এইখনেই হৈছে উত্তৰ গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত থান, যিখনক ভাঙৰি থান বুলি কোৱা হয়। আৰু এইখন থান কিমান বছৰ পুৰণা সেয়া সঠিককৈ কোৱা টান যদিও প্ৰায় 400 বছৰতকৈ পুৰণা বুলি স্থানীয় লোকে ইতিমধ্যে মন্তব্য কৰিছে। মই দেখুৱাইছোঁ যে প্ৰতি বছৰে শিৱৰাত্ৰি বুলি ক'লেই এই বিশেষ থানখনে সদায় চৰ্চালৈ আহে। আৰু ইয়াৰ মূল কাৰণটো হ'ল এই থানখন এগৰাকী মুছলমান ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ আহিছে। তেখেতৰ 7 পুৰুষে এই থানখন পৰিচালনা কৰি আহিছিল বুলি ইতিমধ্যে সকলোৱে মত পোষণ কৰিছে। মই পোনপটীয়াভাৱে এই বিশেষ ব্যক্তিজনক দেখুৱাবলৈ যত্ন কৰিছোঁ। আমাৰ সৈতে আছে, মই তেখেতৰ সৈতেও কথা পাতিম। আজি কি কাৰ্যসূচী আছে? এতিয়া অলপ পাছত আপোনালোকৰ মানে হিন্দু মানুহবিলাক ইয়াত নাম ধৰিব, কিছুমানে প্ৰসাদ বনাব, খাব, মানুহ বহুত হ'ব লাহে লাহে। আৰু আমাৰ গাঁৱৰ মানুহবিলাকো আহে, আমাৰ মাইকী মানুহবিলাক গধূলিকৈ আহে, দিনত নাহে সেনেকৈ। কোনোবা 2-4টা আহে আৰু আহি পেলাই সাৰা পোছাকটো কৰা থাকেই আৰু অলপ সেৱা চেৱা কৰি যায় আৰু সেইটোতো যিটো কৰা যায় সেইটো কাম হয়েই আৰু যেনে দেৰিকৈ হ'লেও হ'ব, কথা নাই আৰু। আপুনি এই থানখনৰ লগত কিমান বছৰ ধৰি জড়িত হৈ আছে? এতিয়া মই যেতিয়া মই বুঢ়াবাবু ঢুকাল 1977-ত, তেতিয়া মই বুঢ়াবাবুৰ পৰা গোটেইখিনি শিকি লৈছিলোঁতো। বুঢ়াবাবুৰ কৈছে তই কামটো কৰি যাবি আৰু সকলোখিনি কথাই শিকাই দিছে মোক। তাৰপিছত বুঢ়াবাবু ঢুকোৱাৰ পাছত মোৰ চাকৰি আছিল, চাকৰি মানে তেতিয়া এনেকৈ জুবি নাছিল।
টেলিফোন বা টেলিফোনৰ একো বস্তু নাছিলতো, নিজে কৰা যায়। তাৰপৰা যেতিয়া ৰিটায়াৰ হোৱাৰ পাছত অলপ ভালকৈ লাগি গ'ল আৰু নানাৰ লগত আৰু মই নানা বুলি মাতোঁ, ভাগৱতী নানা। ইমান এটা কোনো ককা দেউতা বা আপোনাৰ তেখেতসকলো জড়িত আছিলে। তেখেতসকলৰ পৰাতো পাইছোঁ, আমি কেনেকৈ পাম। আমাৰ যিজন প্ৰথম নানা আছিল তেতিয়া বোলে আমাৰ গাঁওখনত 22টা মানুহ আছিল মুঠি। তেওঁৰ নাম আছিল বৰহান চাহ বুঢ়া। তেওঁ কিবা আমাৰ ভাঙনি নানাৰ লগত মানে কথাৰ কাৰণে তেতিয়া তেওঁ কৈছিল যে মই আমি কিমানমান অনুমান কৰিব পাৰোঁ, কিমানমান পুৰণা বুলি অনুমান কৰিব এতিয়া অনুমান কৰিব আগতে মই কৈছোঁ তেতিয়া 500 বছৰ হয় বুলি ভাবি লৈছিলোঁ। মই প্ৰত্যেক বছৰে আহোঁ, খুবেই ভাল লাগে আহি পেলাই ৰাতিপুৱা প্ৰথমে ইয়াতে আহোঁ আৰু যিহেতু তুমি নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধিত্বক মই কথা পাতিব বিচাৰিছোঁ, যিহেতু এগৰাকী মুছলমান ব্যক্তিৰ দ্বাৰা এখন এই থানখন পৰিচালিত হৈ আহে। এটা ক'বলৈ গ'লে হিন্দু মুছলমানৰ মাজত যিটো সম্প্ৰীতি, এটা হ'ল অনুপম চানেকি বুলি ক'ব পাৰি। তোমাৰ কি অনুভৱ? অনুভৱ মানে খুবেই ভাল, যেনেকৈ আমি মিলি গোটেইখিনিয়ে চলাই আছোঁ আৰু বিশেষকৈ ককাই গোটেইখিনি কাম পৰিচালনা কৰে, সেইকাৰণে আহোঁৱেই আৰু ইয়াতে। আপোনালোকে ভিডিঅ'টো চালে কেনেকুৱা পালে বাৰু? সঁচাকৈ ভিডিঅ'টো মানে বহুত ভাল লাগিছে মোৰ। আৰু আপোনালোকে শুনাই পাই থাকে সদায় টিভি নিউজে, জ্ঞানবাপী মছজিদে হওক বা মক্কা কথাই শুনক, ভগৱান শিৱক বান্ধি ৰাখিছে, বা জ্ঞানবাপী মছজিদত বাবাৰ মানে শিৱলিংগ ওলাইছে, এনেকৈ কৈ কিনে গোটেই দেশৰ ভিতৰতে এটা হুলস্থুলৰ পৰিস্থিতি হৈ গৈছিল। কিন্তু তেনেস্থলত আমাৰ অসমত চাওক, এজন মুছলমান ব্যক্তি সেই শিৱ থানখনত চোৱা চিতা কৰে আৰু সেই শিৱ তাত পূজা কৰে। তেওঁ যেনেধৰণে হওক সেই থানখন আজি কিমান বছৰ আগত আপোনালোকে শুনা পালে 500-600 বছৰ আগত বুলিও কৈছে। তেওঁ যেতিয়াই শুনিছিল তেতিয়াই 500 বছৰ আছিল। তো এনেকুৱা কিছুমান বস্তু দেখা পালে, এনেকুৱা কিছুমান মানে ৰাইজলৈ এনেকুৱা মেছেজ গ'লে সদায় পজিটিভ নিউজ যাব লাগে বা পজিটিভ ভাবিব লাগে। হিন্দু আৰু মুছলমান নহয়, সকলোৱে নিজকে ভাই ককাই বুলি ভাবিব লাগে। তেতিয়া সদায় অসম নহয়, ভাৰতত যিটো আমাৰ ধৰ্মক লৈ কিনে বা জাতিক লৈ কিনে সদায় কিবা নহয় কিবা কাজিয়া পেচাল হৈ থাকে, সেইবোৰ নাইকিয়া হৈ যাবগৈ। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই আপোনালোকে শেষত কেনেকুৱা পালে মোক কমেণ্টত জনাব, আৰু আপোনালোকৰ কমেণ্ট পালে মই উৎসাহ পাম। ব'লক সদায় কোৱাৰ দৰে, হেণ্ডচাম নট মেটাৰ, হাৰ্ট মেটাৰ, এণ্ড জয় আই অসম।